ৰেচিপিটো বনাবৰ কাৰণে মই লৈছোঁ এইখিনি সামগ্ৰী গাজৰ লৈছোঁ এটা গাজৰ এটা নহয় অলপমান কাটি লৈছোঁ গাজৰটো আৰু অকমান মটৰ লৈছোঁ আৰু পিয়াজৰ পাত লৈছোঁ এটা পিয়াজ লৈছোঁ জলকীয়া লৈছোঁ আৰু অকমান বিন লৈছোঁ আৰু এইখিনি হৈছে ৰাতি থাকি যোৱা যিখিনি ভাত হয় সেই ভাতখিনি ৰাতি থাকি যোৱা ভাতখিনি ৰাতিপুৱালে বহুত টান টান হৈ থাকে গতিকে এইখিনি আৰু বনাব কাৰণে বহুত টান হৈ আছে এইখিনি দেখিছেনে গতিকে এইখিনিৰ পৰাই মই এতিয়া ফ্ৰাইড ৰাইচ বনাম আৰু তাৰ কাৰণে মই এটা সয়া সস লৈছোঁ অকমান সয়া সস লৈছোঁ ইনগ্ৰেডিয়েন্ট হিচাপে সবজিখিনিটো সেইখিনি লৈছোঁ আৰু লগতে এটো এটা সয়া সস লৈছোঁ পাচলিখিনি কাটিলোঁ পাচলিখিনি কটাৰ পিছত এইখিনি ইয়াতে মটৰ বিন গাজৰ লৈছোঁ অকমান কাজু লৈছোঁ আৰু অকমান দালচেনি আৰু এটা ইলাচি লৈছোঁ অকমান জলকীয়া আৰু পিয়াজখিনি মই এনেকৈ কাটিলোঁ এটা কটাৰ পিছত মই এফালে মই কেৰাহীত তেল দিছোঁ কেৰাহীত অকমান মই তেল দিছোঁ এই তেলৰ লগতে অকমান ঘিউৰ গোন্ধৰ কাৰণে অকমান ঘিউ দিছোঁ বেছিকৈ ঘিউ দিয়া নাই মই ৰিফাইন অইল দিছোঁ আৰু অকমান গোন্ধৰ কাৰণে ঘিউ দি দিছোঁ এতিয়া মই তেলখিনি অকমান গৰম হ'বলৈ দিছোঁ তাৰ পিছত মই পিয়াজখিনি দি দিম এইখিনি মই পিয়াজ দি দিছোঁ জলকীয়া দি দিছোঁ লগতে আৰু লগতে মই ইলাচি আৰু দালচেনি দি দিছোঁ পিয়াজখিনি অলপ ভজাৰ পিছত চব্জিখিনি দি দিলোঁ এতিয়া মই অলপমান কম জুইত এনেকৈ ভাজি থাকিম প্ৰায় 2 মিনিটমান ভজাৰ পিছত চব্জিখিনি অলপ আধা মানে সিজা কৰিব লাগিব আৰু 2 মিনিট বা যিমান দেৰি হয় আৰু চাম আৰু চব্জিখিনি আধা সিজা হোৱালৈকে মই এনেকৈ ভাজি থাকিম এতিয়া মই সোৱাদ অনুযায়ী অকণমান নিমখ দি দিম চব্জিখিনি হ'বৰ হৈছে আৰু এইখিনি দি দিছোঁ মটৰখিনি এটা দুটা অকণমান ফুটিছে গতিকে মই ভাতখিনি যিখিনি ৰাতি থকা ভাত আছিলে সেই ভাতখিনি মই এতিয়া ইয়াতে দি দিম এতিয়া মই ভাতখিনি দি দিছোঁ চাউলখিনি দি দিছোঁ চাউলখিনি দিয়াৰ পিছত এতিয়া মই অকণমান ইয়াতে সয়া সচ দি দিম এইখিনি মই ধুনীয়াকৈ লৰাই দিম এনেকৈ ৰাইচখিনি মই ভাজি আছোঁ ৰাইচখিনি এনেকৈ ভাজি থাকোঁতে অকণমান সোৱাদৰ কাৰণে অকণমান গৰম মছলা দি দিছোঁ ধনিয়া পাউডাৰো অকণমান দিব পাৰে মই ধনিয়া পাউডাৰটো দিয়া নাই অকণমান গৰম মছলা দি দিছোঁ এইখিনি মই এনেকৈ ভাজি আছোঁ অলপ সময় ভজাৰ পিছত মোৰ এইখিনি হ'বই হৈছেগৈ আৰু ৰাইচখিনি মই আৰু 1 মিনিটমান ভাজিম এইখিনি বস্তু আপুনি ভেজ মঞ্চুৰিয়ান বনাই পৰিৱেশন কৰিব পাৰে বা সুদায়ো পৰিৱেশন কৰিব পাৰে টমেটো চচ লৈ পেলাই মই এতিয়া টমেটো চচ লৈ পেলাই পৰিৱেশন কৰিম কিন্তু ইয়াতে যদি ভেজ মঞ্চুৰিয়ানটো বনাই পেলাই খোৱা হয় তেতিয়াহ'লে খুব ভাল লাগে আৰু টেষ্টটো খুব ভাল হয় আৰু এতিয়া হোৱাৰ আগে আগে মই অকণমান জালুকৰ গুড়ি দি দিম জ্বলাৰ কাৰণে এতিয়া মই অকণমান জালুকৰ গুড়ি দি দিছোঁ জালুকৰ গুড়িখিনি দিয়াৰ পিছত মোৰ এইখিনি হৈ গৈছে মই এতিয়া এইখিনি নমাই থৈ দিম
ৰাইচখিনি ৰেডি হৈ গ'ল এইখিনি হৈছে মোৰ ভেজ ফ্ৰাইড ৰাইচ মানে ৰাতি থাকি যোৱা ভাতেৰে বনোৱা ভেজ ফ্ৰাইড ৰাইচ এনেকৈ কেতিয়াবা খাব পাৰি আপোনালোকে কেতিয়াবা ট্ৰাই কৰিবচোন এনেকৈ খাবৰ কাৰণে